हेलो गाइस की खबर আপোনালোকৰ আশা কৰিলো ভাল সবৰে বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিও লৈ আহিলো তো স্বাগতম কৰিলো মোৰ আকৌ এটা নতুন মিনি ব্লগৰ লগত তো আজি মানে এটো সদে আহিলো এতে শিৱ মন্দিৰ দেখিলে আপোনালোকে সো এতে সদে ফুৰিব কাৰণে আহিছিলো মানে ইয়াতে মানে প্লেন মানে লেন হৈ আছে আৰু এখন চাও আহি আছে আৰু তলত মিলে এখন তলত ওচৰৰ পৰা আজি দেখিছো মানে অলপ ভাল লাগিছে মনটো মানে এটো সদে মানে ফুৰিব আহিছিলো আৰু বাকি বিহুটো আহিলে আৰু তো বিহুৰ ব্লগও দিম আৰু কোনবা যদি নতুনকৈ আহিছে মানে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওবিলাক চাই সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ কৰি দিব অলপমান সো গাইস প্লেনখন চাওক ইন্ডিগো ওচৰৰ পৰা আজি মানে ওচৰৰ পৰা দেখিছো অলপ হিতা কাৰণে আৰু ভাল লাগিছে বাকি আপোনালোকৰ খবৰ পাতি কেনেকা কৈ দিব একবাৰ সো এনেকে মানে আৰু ভাল লাগে মানে এইবিলাক চাই তো গাইস এটো হৈছে এয়াৰপোৰ্টটো এটো সাইডে সো প্লিজ সাবস্ক্রাইব কৰি দিব দে গাইস এটো হৈছে এয়ারপোর্ট তো এইখন আহিলে আৰু সো এনেকে আৰু আহা যাহা কৰি থাকে দিন তাই কি প্লেন এনেকে এইবিলাক ৰাখাই থৈ দিছে মানুহ উঠি আছে তাতে সো এইখন আহিলে আৰু বহুত দিন হল ব্লগ দিম বুলি ভাবি থাকো কিন্তু ব্লগ বনাবা টাইমে নাপাং বেলেগ ব্লগ কি বনাম হেনকা কৰি আজি আৰু এনেকে এটা বনাই দিলো মানে তো চাওক ভিডিওটো কেনেকা পাই যদি ভাল লাগে কমেন্ট কৰি দিব আৰু যদি বেয়া লাগে তেও এটা কমেন্ট কৰি দিব তো গাইস এখন মানে প্লেনখন মানে যাই আছে এতিয়া হেতু সাইডে পৰা মানে টেক অফ হ'ব মানে হেতু সাইডে যাই ঘুৰাব সো চাই থাকক এখন বহুত ডাঙৰ গাইস এখন আহিলে মানে এতিয়া যাব জাগাত ষ্টেচনত যায় নাই মানুহবিলাক নমিব আৰু সো নাকাই আৰু নতুন হৈ আছে ইয়াতকে ডাঙৰ ইন্টাৰনেশনাল সো সেইখন আহি আছে আৰু চাই থাকক গাইস বহুত মজা হ'ব তো গাইস এইখন চাওক পুৰা কি স্পিডত আহিছে একদম উঠিলে আৰু চাই লওক গাইস উঠিলে নাই আৰু তো গাইস কেনেকা পালে ভিডিওটো চাই আপোনালোকে যদি চাইছে বহুত ধন্যবাদ আপোনাক আৰু এডভান্স হেপী ৰঙালী বিহু গাইস বাই